हेलो फ्रेंड्स नमस्कार और आज এটা নতুন ভিডিও লৈ আহিছো মানে ভিডিওটো মানে ৰেচিপি হয় ৰেচিপিটো মই নবনাও মোৰ হাজবেণ্ডে বনাব তো কেনেকৈ বনাই আপোনালোকে চাই থাকক এক কেৰাহীত তেল দি কেৰাহী গৰম হ'বলৈ দিছে আৰু ইফালে আদা নহৰু শুকান জলকীয়া এনেকৈ থেতেলিয়াই লৈছে আৰু ইয়া গোটা মছলা ইলাইচি লং আৰু দালচিনি আৰু তেজপাতখিনি দি লৈছে আৰু ইফালে পিয়াজ দিছে মানে মই একো শিকাই দিয়া নাই নিজে বনাই আছে তো চাও কেনেকুৱা হয় তো এই ৰেচিপিটো হ'ল মটন কাৰী তো আজি মটন কাৰী বনাব কৈছে নিজে এনে বনাব মই বনাব নালাগে তো কেনেকুৱা বা হয় মই কিন্তু অলপো শিকাই দিয়া নাই হাজবেণ্ডৰ ষ্টাইলত কেনেকৈ বনাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া মছলাখিনি দিব আৰু এয়া চিকেন মছলা দিলে মানে কোনটো মিট মছলা কোনটো চিকেন মছলা চিনি নাপায় এইটো মানে চিকেন মছলা দি দিলে আৰু তাৰপিছত মই ক'লো এইটো নহয় বুলি আৰু ৰেড চিলি দিলে আৰু এয়া জিৰা গুড়ি আৰু এয়া মিট মছলা এতিয়াহে দিলে মানে কোৱাৰ পাছত মানে কোনটো চিনি পোৱা নাছিল সেইটো কাৰণে দিছিলে একো নাই বাৰু আৰু এয়া গৰম মছলা ধনিয়া গুড়ি হালধি আৰু এয়া নিমখ কি মছলা দিলে আপোনালোকে গমেই পালে এটা বাৰু মিষ্টেক হ'ল একো নাই এইটো দিব পাৰি চিকেন মছলাও দিব পাৰি একে এইবিলাক মছলা একে হয় এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব মানে জুই কমাই দি অকণমান ঢাকনিখন মাৰি দিছিলে মানে জুই কমাই দি ঢাকনিখন মাৰি দিলে মানে মাংসত যিটো পানী থাকে সেই পানীটো ওলাই আহে এক্সট্ৰা আৰু পানী দিব নালাগে বৰ্তমান তো এনেকৈ মানে আপোনালোকে ট্ৰাই কৰি চাবচোন জুইটো কমাই দিব কমাই দি ঢাকনিখন মাৰিব দেখিছেনে কিমান পানী ওলাইছে পানীয়ে দিয়া নাই আমি ইয়াত কিন্তু পানী ওলাইছে আৰু
ঘৰত যেনেকুৱাকৈ বনাই তেনেকৈ নৰ্মেল বনাইছে আৰু এনেকৈ ঘৰত আমি নৰ্মেল এনেকৈ খাওঁ আৰু আপোনালোকে ট্ৰাই কৰিব আৰু খাব ভালেই হৈছিলে বাৰু, জানিছে বনাব। আৰু ভিডিঅ'টো ইমানেই, আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।